তো এইফালে আমাৰ ধীৰাজ আছে, এইফালে আমাৰ সঞ্জীৱ। হাই। আৰু এখন লৈ ল'লোঁ মেভিক এয়াৰটো। এতিয়া আমাৰ ধীৰাজে আনবক্সিং কৰিব। এই আমাৰ জুনজুনা গাজি হেল্ল' একদম ড্ৰোন লৈছে। টেষ্টিং চলি আছে ইয়াৰ পুৰা ভেৰছে ফ্লাই। লুমিক্সৰ কেমেৰা এইফালে দেখিছোঁ। লুমিক্সৰ কেমেৰা অলপ কোৱাচোন লুমিক্সৰ বিষয়ে। আমাৰ ইয়াতে আছে MFT মাইক্ৰ' চেঞ্চৰৰ লেন্সেছ কেইটামান আছে। তো এইফালে আছে আমাৰ কেননৰ JP কৰ্পৰেশ্যনৰ কেননৰ এইটো ছেক্টৰটো। এতিয়া কেননত আছে আমাৰ এইফালে ৰেখা। হাই। তো অলপ এইবিলাক মানে নতুন কিবা কিবি আহিছে নেকি? মানে এইটো নতুন আহিছে, এইটো R7 আৰু R10 হয়। এইফালে আছে আমাৰ হেৰি কিটা নাম আছিলে পাহৰি গৈছে না? আবিদুল দা আছে। এইফালে নিকনৰ হয় JP কৰ্পৰেশ্যনৰ। তো এই বডিবিলাক মানে অলপ ক'ব নেকি? বডি মানে এইটো Z50 আছিল। আচ্ছা। এতিয়া আৰু এটা নতুন মডেল আহিছে যিটো অনলি ব্লগাৰৰ কাৰণে নতুন কেমেৰা এটা আহিছে, এইটো হ'ল Z30। স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ' জেছ অফিচিয়েল ব্লগছ ইউটিউব চেনেল। তো আজি মোৰ কাৰণে এটা বহুত ভাল লগা দিন, কাৰণ মোৰ ইউটিউব ফেমিলিৰ কাৰণে আৰু মোৰ মানে ইউটিউবৰ কাৰণে আৰু প্লাছ মোৰ নিজৰ কাৰণে এটা বহুত ধুনীয়া বস্তু ল'বলৈ গৈ আছোঁ। ড্ৰোন এখন ল'বলৈ গৈ আছোঁ। মই আছোঁ মোৰ লগৰটোৰ ৰুমৰ পৰা গৈ আছোঁ লাখটকীয়া JP কৰ্পৰেশ্যন, তাত যাওঁ আৰু ড্ৰোনখন লওঁগৈ। তো বহুতে মোক ইয়াত কমেণ্ট কৰিব পাৰে যে তোমাৰ ওচৰত ড্ৰোন এখন আছিলে, তো আকৌ তুমি ড্ৰোন এখন লৈছা। তো কথাটো কি হ'ল যে মোৰ মানে ড্ৰোনখন লৈছিলোঁ হয়, কিন্তু সেইটো টাইমত মোৰ মানে অলপ ফাইনেন্সিয়েলি প্ৰব্লেম চলি আছিলে। তো যাৰ কাৰণে মই ড্ৰোনখন চেল কৰিবলগীয়া হ'ল। একো নাই, মানুহৰ জীৱনত ফাইনেন্সিয়েলি কেতিয়াবা প্ৰব্লেম আহে, কেতিয়াবা সুখো আহে, কেতিয়াবা দুখো আহে, কেতিয়াবা বিপদো আহে। তো সকলোবোৰ বস্তু আমি সমস্যাৰ সমাধান কৰি আৰু আমি যুঁজি থাকিব লাগিব। তো যি কি নহওক, গ'ল কথা গ'ল, আৰু এতিয়া যিটো বস্তু আহিবলগীয়া আছে তাত ফ'কাছ কৰিব লাগে। তো ব'লক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু ড্ৰোন কিনিব যাওঁ। আৰু কেবখন বুক কৰি ল'লোঁ। এয়া চাওক আহি আছে, ৰুমৰ ওচৰলৈকে আহি আছে। তাৰপিছত কেবখন আহি পোৱালৈকে অলপ দেৰি ৰখি আছোঁ, মানে ৰুমৰ ওচৰলৈকে পাই গ'লে নামি যাম। তাৰপিছত কেবত বহিম আৰু তাৰপিছত লাখটকীয়া JP কৰ্পৰেশ্যনলৈ যাম আৰু। তো বহি ল'লোঁ কেবত আৰু এতিয়া গৈ আছোঁ লাখটকীয়া JP কৰ্পৰেশ্যন। তো কেবত বহি ল'লোঁ। এফালে দাদা আছে, দাদাৰ নামটো আপোনাৰ? জগত হালৈ। জগত হালৈ। আচ্ছা, ঘৰ ইয়াতে? এনে নলবাৰীত ঘৰ, ইয়াতে থাকোঁ। ইয়াতে থাকে ন? আচ্ছা, মানে আপোনাৰ অৰিজিনেল নলবাৰী? অৰিজিনেল নলবাৰী ক'ত? নলবাৰী বনগাঁও। 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 আচ্ছা। তো এইখনে আছে ড্ৰোনখন, আৰু এতিয়া অলপ চাৰ্জ দি মেলি চেক কৰি চাই লৈছোঁ ড্ৰোনখন। A few minutes later. আৰু ড্ৰোন অন হৈ গৈছে এতিয়া। আৰু আপোনালোকে এইটো অন কৰিব হ'লে এবাৰ টিপি কিনে আকৌ এবাৰ টিপিব লাগে, আৰু ৰিম'টটো এবাৰ টিপি কিনে এবাৰ টিপিব লাগে ন? আৰু এইটো হেৰি আছিলে যে কি এটা চিনেমেটিক মোড, নৰ্মেল স্পীড, এটা চিনেমেটিক, এটা নৰ্মেল আৰু এটা স্পৰ্টছ। আৰু এইফালে আপোনাৰ ৰেকৰ্ডিং আছে, এইটো ভিডিঅ', ফটোটো ক'ত আছিলে? এইটোৱে ফটো ভিডিঅ' দুটাই হয় ন? এইটো জয়ষ্টিকটো মানে এইটো কেমেৰা আপ ডাউন কৰিবলৈ গিম্বলৰ। আৰু এইটো আপোনাৰ 48 মেগাপিক্সেল ন? 48 মেগাপিক্সেলৰ কেমেৰা হয়, f2.8। এই আমাৰ জুনজুনা গাজি হেল্ল' একদম ড্ৰোন লৈছে। টেষ্টিং চলি আছে ইয়াৰ পুৰা ভেৰছে ফ্লাই। এই জুনজুনা নিদিবা হা, আমাৰ এটা ৰেষ্ট্ৰিকশ্যন আছে মানে।
লুমিক্সৰ কেমেৰা এইফালে দেখিছোঁ লুমিক্সৰ কেমেৰা অলপ কোৱাচোন লুমিক্সৰ বিষয়ে আমাৰ ইয়াতে আছে MFT মাইক্ৰ থাৰ্ড চেন্সৰৰ লেন্সেছ কেইটামান আছে আচ্ছা S1 আছে উইথ 24105 আচ্ছা আচ্ছা S5 আছে উইথ 2060 আৰু 85mm আছে আৰু আমাৰ S1 ইনবক্সৰ আছে S1H আছে চ' H1H আমাৰ অলৰেডি এটা প্ৰিমিয়াম কাষ্টমাৰ আছে চ' অতি সোনকালে আমাৰ চেল অফ হ'ব এতিয়া আচ্ছা বঢ়িয়া 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 তাৰপৰা হেৰি এতিয়া মানে বহুতে এনেকুৱা কেমেৰা বিচাৰি ফুৰে বোলে নিকন কেনন বাহিৰে অলপ বেলেগ ডিফাৰেণ্টত মানে ভাল কোৱালিটি মানে অলপ এটা জেনুইন প্ৰাইজত মানে ভাল কোৱালিটিৰ কেমেৰা লাগে তো এতিয়া আমাৰ এতিয়া S5 আছে 2060 যোনটো 10 বিট লগ দিয়া আছে 4:2:2 যোনটো এইটো প্ৰাইচ ৰেঞ্জত আমি এতিয়ালৈকে দেখা পোৱা নাই এতিয়া এৰাউণ্ড 165 ওচৰা ওচৰিত তাতে আমাৰ মানে পাই যাব আৰু কেমেৰাবোৰ তাতে শ্বাটাৰ এংগল আছে 180 FPS স্ল' মোশ্যনো আছে শ্বাটাৰ এংগল যোনটো আমি চিনেমা কেমেৰাবোৰতে পাই সেইটো আমি S5তে পাই আছোঁ S5ত পাই আছে মানে লুমিক্সৰ S5 S5 আৰু এইটো S1 S1টো আমাৰ অলপমান ফটোগ্ৰাফী লাইনত যায় যোনটো চিনেমা কেমেৰাও আমি ইউজ কৰিব পৰা যায় যোনটো ৰিক্সিৰ লগত যোনটো MBBSৰ মানে 222 MBBSৰ ওপৰত আছে আৰু এইফালে H1H2 H1H2 ফুল্লি চাৰ্টিফাইড বাই নেটফ্লিক্স চ' এইটো বেছি নেটফ্লিক্সতে ইউজ কৰা যায় যোনটো মানে 400 MBBS লৈকে আমাৰ যোনটো ভিডিঅ' ৰেটটো আছে আৰু এইফালে এইটো ভিডিঅ' কেমেৰা ন এইটো ভিডিঅ' কেমেৰা যোনটো বেচিকেলি আজিকালি মেইনলি আমাৰ ৰিপৰ্টাৰবিলাক নিউজ চেনেল যদি আপোনাৰ ডিজিটেল চেনেল আছে ক'ৰবাত সেইটো ইউজ কৰিব পাৰি লাইভৰ কাৰণে তো এইফালে আছে আমাৰ কেননৰ JP কৰ্পৰেশ্যনৰ কেননৰ এইটো ছেক্টৰটো এতিয়া কেননত আছে আমাৰ এইফালে ৰেখা হাই তো অলপ এইবিলাক মানে নতুন কিবা কিবি আহিছে নেকি মানে এইটো নতুন আহিছে এইটো R7 আৰু R10 হয় আৰু এইটো ক্ৰপ বডিত আহিছে এইটো ক্ৰপ বডিত আহিছে ন এৰাউণ্ড আপোনাৰ প্ৰাইচটো কিমান আছে এইটো 130 এনেকুৱা ভিতৰত আহিব আপোনাৰ R7টো আৰু এইটো মানে ৱাইল্ড লাইফ বা ৱেডিং যিকোনো হেৰিতে কৰিব পাৰিব মানে ফিচাৰ্ছ ইয়াত বহুত ভাল ভাল আছে আপোনাৰ 4K আপোনাৰ 60p ৰেকৰ্ড হ'ব তাৰপিছত আপোনাৰ লগ দিয়া আছে আপোনাৰ স্টপ ষ্টেবিলাইজেশ্যন দিয়া আছে মানে বহুতখিনি ফিচাৰ্ছ আছে আৰু কোনোবা জানিব বিচাৰিলে বা চাব বিচাৰিলে তেওঁলোকে ডেমো চাব পাৰিব দুদিনমানৰ পিছত আহিব ডেমো আৰু আমাৰ চব এইফালে আৰু এটা নতুন দেখিছোঁ এইটো R10 এইটো বেচিকেলি আপোনাৰ ব্লগিঙৰ কাৰণে মানে বেছি সুবিধা হ'ব ব্লগিঙৰ কাৰণে বহুত লাইট ৱেইট হয় কম্পেক্ট হয় বহুত মানে ভাল পাব আৰু বহুত ইজি হ'ব কেৰি কৰিবলৈ ভাল হ'ব আৰু এইফালে ফুল ফ্ৰেম দুটা দেখিছোঁ এইটো R হয় আৰু এইটো R6 এইটো R আৰু এইটো হৈছে R6 মানে ওপৰ ফ্ৰণ্টৰ পৰা একে হয় কিন্তু সাইডত লিখা থাকে আৰু এইফালে আছে অকমান লেন্স ন এইবিলাক লেন্সেছ বিলাক আছে RF লেন্সেছ বিলাক আছে ইয়া আৰু এইটো আপোনাৰ DSLR ৰ কাৰণে লেন্স এইটো EF লেন্স হয় এইটো EF লেন্স হয় এইটো RF লেন্স আছে 105 f4 লেন্স আছে Canon RF ৰ আৰু এখন আছে 60mm ন 60mm হয় এইটো RF 85mm f2 মেক্ৰো লেন্স হয় এইটো মেক্ৰো লেন্সৰ হেৰি ন আৰু এইফালে এইটো 16mm এইটো মানে f2 এইটো ৱাইডৰ কাৰণে নহয় এইটো ৱাইডৰ কাৰণে আচ্ছা আৰু এইফালে 50mm আছে 50mm এইটো প্ৰাইম লেন্স আৰু এটা এইটো 35mm এইবিলাক প্ৰাইম হয় আচ্ছা প্ৰাইম আৰু এইবিলাক বডি হেৰি ন এইটো কিটত আহিব 90D কিটত আহিব ন আচ্ছা এতিয়া ইয়াৰ এই দুটাৰ প্ৰাইচটো কিমান চলি আছে যেহেতু মানুহে ফুল ফ্ৰেমে আজি বেছিকৈ লয় এইটো প্ৰাইচটো আমি ইয়াতে আহিলে বা আমাক ডাইৰেক্টলি কণ্টেক্ট কৰিলে হ'ল আমাৰ জেপি আপুনি নেটতো চাৰ্জ কৰিলে পাই যাব বা আপুনিও ইয়াত নম্বৰ দি দিব পাৰে আমাক ডাইৰেক্টলি কণ্টেক্ট কৰিলে মানে আমি প্ৰাইজিংটো আমি বেষ্ট প্ৰাইচ দিবলৈ ট্ৰাই কৰিম আৰু আমাৰ এইটো প্ৰায় হ'লচেল প্ৰাইচত দিয়া হয় প্ৰাইচ এইফালে আছে আমাৰ হেৰি কিটা নাম আছিল পাহৰি গৈছে না আবিদুল দা আছে এইফালে নিকনৰ হয় জেপি কৰ্পৰেশ্যনৰ তো এই বডিবিলাক মানে অলপ ক'ব নেকি বডি মানে এইটো Z50 আছিল এতিয়া আৰু এটা নতুন মডেল আহিছে যিটো অনলি ব্লগাৰৰ কাৰণে নতুন কেমেৰা এটা আহিছে এইটো হ'ল Z30 আচ্ছা এইটো Z30 আৰু এইটো Z50 এইটো বাৰু চলি আছে এতিয়া নতুন আহিব এইটো মাহৰে 15 তাৰিখৰ পিছত মানে এইটো আহি যাব লঞ্চ হ'ব ইণ্ডিয়াত সেইটো কেমেৰা ভাল ব্লগিং কেমেৰা হ'ব তাৰপিছত এইটোত ভিডিঅ'ত মানে 4K দিছে 4K ভিডিঅ' দিছে 4K আপোনাৰ 30p দিছে ফুল HD দিছে আপোনাৰ 120p মানে ইমান সৰু কেমেৰাত ফাৰ্ষ্ট টাইম 120p দিছে ইমান সৰু কেমেৰাত ফাৰ্ষ্ট টাইম 120p দিছে
একদম মানে ভিডিঅ'ৰ কাৰণে সেইকাৰণে একদম অনলি ব্লগাৰৰ কাৰণে হ'ব এইটো কেমেৰা বহুত ভাল কেমেৰা 20.9 মেগাপিক্সেলত আহিছে কেমেৰাটো আচ্ছা এইটো বহুতৰ মানে এটা 2020 মানে 2013-14 এটা মানে ভাল কেমেৰা আছিলে নাই আপুনি যেটো কৈছে বাৰু হেতু 750 আছিল এটো 7500 তেতিয়া মানে হিমানটো বাজেট নাছিল আৰু কিছুমান অফাৰ আছিল কিন্তু এটো মানে এটা এইটো ভাল কেমেৰা এইটো ব্লগিংত মানে কি কয় ৱেডিংত ধুনীয়া কেমেৰা এটা এইটো এটা ৱেডিংত কম বাজেটত ধুনীয়া কেমেৰা 85000 80000 ৰ ভিতৰত ভাল কেমেৰা এটা মানে এইটো চলি আছে এতিয়াও ৰানিং মডেল হয় মানে বিগিনাৰ লেভেলত যদি অকন ভাল কাম কৰিব বিচাৰিছে দেন এটো একদম ধুনীয়া 7500 আচ্ছা লগত 18140 লেন্সৰ লগত আহি একদম ধুনীয়া কেমেৰা এইটো লেন্সটো আছে আপোনাৰ ওয়াইল্ড লাইফৰ কাৰণে হয় এইটো লেন্স আচ্ছা এইটো থাকিব আপোনাৰ 200-500 200 to 500 200-500 mm থাকিব এইটো এখনৰ এনে প্ৰাইসটো কিমান আছে বো এইটো এতিয়া প্ৰাইসটো এনে 94900 আছে এমআরপি আচ্ছা এইটো আপোনাৰ আহিব ধৰক 82000 ৰ পৰা 85000 ৰ ভিতৰত পাই যাব 82000 বা 85 আমাৰ ইয়াত কম প্ৰাইসটো কম হয় আপুনি নিজে গম পায় সব বস্তু আমাৰ লয় সব বস্তু মই ডিব্ৰুগড় পাই আহি গমে পায় আৰু এফালে এটো কি বডি এফালে এটো বডি আছে আপোনাৰ Z5 আপুনি যেটো কৈছে 750 যেটো আছিল 750 টু DSLR আছিল এতিয়া মানে কি হয় লাহে লাহে মানে কি মিৰৰলেছত শিফটিং হৈছে সববিলাক মিৰৰলেছত শিফটিং হলে আপোনাৰ এটো Z5 দিছে এতিয়া ফুল ফ্ৰেমত Z5 ষ্টাৰ্টিং হয় ফুল ফ্ৰেমত একদম ধুনীয়া চলি আছে ভাল ৰিজাল্ট ফটো ভিডিও দুটাৰ কাৰণে বেষ্ট দুটাৰ কাৰণে বেষ্ট এফালে এখন এইটো এটা নতুন লেন্স এতিয়া কি হ'ল আপোনাৰ ক্ৰপ সেন্সৰটো ক্ৰপটো আপোনাৰ নতুন লেন্স আহিছে এটো হ'ল আপোনাৰ মিৰৰলেছৰ 28 mm 2.8 এটো এটা কম বাজেটৰ 21000 পাই যায় 21900 দাম আছে আৰু সেম এটো এটা 40 mm লেন্স এটা আছে হা তুমি দেখা দিছ আপোনাৰ সেম এটো কম বাজেটৰ হয় 21900 21900 কম বাজেটৰ হয় এইবিলাক আৰু এখন এইটো এটা লেন্স আছে আপোনাৰ 50 mm 50 mm এটো আপোনাৰ ফুল ফ্ৰেমত হৈ যাব এস লাইনৰ হয় ফুল ফ্ৰেম এইটো এটা আছে DXৰ যেনেকে মানে কি হয় আপোনাৰ DSLR যেনেকে এটো লগত 18140 দিছিল এতিয়া যেটো মিৰৰলেছৰ DXৰ মডেল আছে যেটো মিৰৰলেছৰ এটো DXৰ হয় আপোনাৰ আচ্ছা মানে DX 18140 আচ্ছা এই বডিটোৰ কাৰণে এই বডিটোৰ কাৰণে হয় এটো এই বডিটোৰ কাৰণে হ'ব নেক্সট আপোনাৰ যেটো মডেল আহিছে এটো কাৰণে হ'ব আচ্ছা এটোটা ভাল একদম এটো লগত কম্বো দি আছে বৰ্তমান Z50 ৰ কম্বো দি আছে ধুনীয়া একদম ভাল ৰিজাল্ট আচ্ছা ইয়াত মানে এটা কথা হৈ যায় আপোনাৰ ধৰি লওক বলে কাৰোবাই বডি এটা ললে ধৰি লওক তাছত মানে লেন্স এটা কিছুমান মানে কি হয় আৰ্জেন্টলি লেন্স লাগে মানে বলে আজিয়ে লাগে বা হেৰি কৰিব লাগে এতিয়া মানে ডিব্ৰুগড় সাইডে হৈ যায় যে আপোনাৰ লেন্সখন বলে অৰ্ডাৰ কৰিব লাগে হেৰি পাই যাব মানে ডাইৰেক্ট একদম আজি আহিছে বলে আজিয়ে পাই যাব ন মানে কি হয় গুৱাহাটীত মাল সোমালে আমি পামে আচ্ছা আমি পাই যাম সাপোজ ধৰক আমাৰ ডিব্ৰুগড়তো মাল লাগিল আমাৰ লগত কন্টাক্ট কৰিলে হ'ল পইচা আমাৰ নাম্বাৰ আছে একাউন্ট নাম্বাৰ আছে কিবা আছে এটো পঠাই দিলে হ'ল ডেলিভাৰি হৈ যাব আমাৰ মাল ডেলিভাৰি হৈ যাব আজি পঠালে আপুনি কালি পাই যাব আমাৰ তা হেফালে মানে কোনোবাই লেন্স বিচাৰে পইচাও লয় কিন্তু কয় যে দুদিন বা এক সপ্তাহ লাগে না আমি একদম ফিক্স মানে যদি ইয়াত আহে মানে গুৱাহাটীত আহে তো মানে লগালগ পাব লগালগ পাব মানে লগালগ পাব মানে যদি আমাক আগত কন্টাক্ট কৰক তেওঁলোকে যদি আহিছে যদি গুৱাহাটীত আছে মানে যদি গুৱাহাটীত আছে আমাৰ তো পাব মানে প্ৰায় দেখিছো কিছুমান লেন্স মানে প্ৰায় ভাগ লেন্স আছে বহুত হেভি এইবিলাক ষ্টক কৰা বহুত বস্তু আছে বহুত লেন্স আছে ষ্টক কৰা বহুত লেন্স আছে আৰু এইবিলাকত 7200 আছে 7200 আছে মিৰৰলেছৰ এইটোটা ভাল লেন্স এইটোটা মিৰৰ এখন অলপ দেখাব পাৰিব নি মানে এইখন আৰু ওয়েডিং যিবিলাক ওয়েডিংৰ আৰু লাষ্ট টাৰ্গেট এটোৱে থাকে 7200 এটো লাষ্ট টাৰ্গেট থাকে কাৰণ ধৰক ওয়েডিংত 50 mm এটা লৈ লয় জীৱনৰ কেমেৰাৰ লগত নতুবা তাৰ ওপৰত 85 mm লয় কিছুমানে একদম লাষ্ট টাৰ্গেট কৰে যে 7200 আছে মানে আৰু ভাল প্ৰাইম এটা আছে 7200 আপোনালোকৰ ষ্টক আছে ন তো আপোনালোকে আহি যাব পাৰে জেপি কপছন 7200 যদি কোনোবা বিচাৰিছে ভাল অফাৰ প্ৰাইজত পাব আমাৰ ভাল অফাৰ প্ৰাইজত পাব আৰু 7200 মানে একদম পুৰা ৰেডি ষ্টকত আছে আৰু এফালে লোৱা হৈ গ'ল একদম ধুনীয়াকৈ পেকিং হৈ গ'ল আৰু এতিয়া ৰুমলৈ যাওঁ আৰু ব্লগটো ইয়াত ইমানে আছিলে যদি আপোনালোকে মোৰ ব্লগটো চাই ভাল পালে তেতে লাইক কমেণ্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি থব তেতিয়া জুনাকৰ ভিডিঅ'বিলাক আপোনালোকে চাই থাকিব পাৰিব দিয়াছ কিবা ক'বানে নাই দিয়া নোকোৱা ঠিক আছে বাৰু তো আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিছোঁ